বিধানসভাত আমি আহোঁ বহু আশা প্ৰত্যাশা লৈ মিছা কথাবিলাকে উত্তৰ দি থাকে। বিধানসভাত এইবাৰ অখিল গগৈ নহয়, সকলোৱে কয় অখিল গগৈ বিধানসভাত উচ্ছৃংখল সৃষ্টি কৰে। মানে মোক চবে গালি পাৰি থাকে বোলে এছেম্বলিত আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেশ্যনটো বেয়া কৰি পেলায়, হাইজেক কৰি দিয়ে, এনেকৈ বুলি গালি পাৰি থাকে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই যে মিছাকৈ কথা কৈছে আৰু তাৰ প্ৰমাণ হিচাপে স্বয়ং বিজেপি বিধায়ক মৃণাল শইকীয়াই নিজ মুখেৰে কি কৈছে আপোনালোকে ভিডিঅ'টো চাওক। বিধানসভাত আমি আহোঁ বহু আশা প্ৰত্যাশা লৈ মিছা কথাবিলাকে উত্তৰ দি থাকে। প্ৰশ্ন আৰু উত্তৰ এই শিতানটো বিধানসভাৰ পৰা উঠাই দিয়াই উচিত হ'ব। পশুপালন বিভাগত এটা প্ৰশ্ন দিছিলোঁ, তাৰ এটা গোকাত মিছা উত্তৰ দিছিলে, একেবাৰে জ্বলন্ত মিছা যিটো কয় সেই জ্বলন্ত মিছা। আজি এটা মোৰ প্ৰশ্ন আছিল কৃষি বিভাগত যে বীজ পাম মানে চিড ফাৰ্ম। চিড ফাৰ্ম মানে হৈছে কি, য'ত চিড মানে বীজ উৎপন্ন কৰা হয় আৰু খেতিয়কৰ মাজত বিলোৱা হয়। তো উত্তৰত মই পাইছোঁ যে অসমত 52খন চিড ফাৰ্ম আছে, ঠিকে আছে। 44খন অপাৰেশ্যনেল, 8খন অপাৰেশ্যনেল নহয়, কিন্তু খেতিয়কে খেতি কৰে। কিন্তু তেওঁলোকে ভুলটো ক'ত হৈ গ'ল, মোৰ সমষ্টিত এখন চিড ফাৰ্ম আছে, ফলঙনি চিড ফাৰ্ম, ফলঙনি বীজ ফাৰ্ম। সেইখন তেওঁলোকে লিখিলে যে এইখন অপাৰেশ্যনেল হৈ আছে আৰু খেতিয়কে কণ্ট্ৰেকচুৱেল বেচিছত ইয়াত খেতি কৰি আছে। চিড ফাৰ্ম মানেতো বাৰু খেতি কৰা নুবুজায়, তাত চিড উৎপন্ন হয়, কাৰণ আপোনালোকে জানে যে অসমত কোটি কোটি টকাৰ চিড মানে বীজ বাহিৰৰ পৰা অনা হয়। আমাৰ এই চিড ফাৰ্মবিলাক যদি সক্ৰিয় হ'লহেঁতেন, যদি কামত হ'লহেঁতেন, তেতিয়া বহু পইচা আমাৰ বাচিলেহেঁতেন আৰু খেতিয়কেও ভাল বীজ পালেহেঁতেন। এতিয়া কথা হ'ল কি, এই ফলঙনি বীজ ফাৰ্মখন সেইখন বন্ধ হৈ আছে, ডেড হৈ আছে, মৃত্যু হৈ আছে, আৰু তাত কোনো খেতিয়কে এইবাৰ খেতিও কৰা নাই। চিড প্ৰডিউচ কৰাটো বেলেগ কথা, খেতিও কৰা নাই। সেইকাৰণে তেওঁলোকে এটা গোকাত মিছা কথা উত্তৰ দি দিলে। মই সদনত এইটো উত্থাপন কৰিলোঁ পইণ্ট অফ অৰ্ডাৰত, আৰু মাননীয় আমাৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যিজন বিষয়াই এই মিছা উত্তৰটো দিছে তেওঁক মই ছাছপেণ্ড কৰিম। সেইকাৰণে এইটো এটা ইতিবাচক দিশ আজি দেখা পালোঁ। আৰু পশুপালন ক্ষেত্ৰতো সেই বিষয়াজনক, যিজনে কৈছিল যে সোৱাইন ফ্লুত কোনো গাহৰিৰ মৃত্যু হোৱা নাই, সেইজনকো অনতিপলমে ছাছপেনশ্যন কৰিব লাগে। কাৰণ বিধানসভাত আমি আহোঁ বহু আশা প্ৰত্যাশা লৈ, বিধায়কসকল আহে, কিবা এটা প্ৰশ্ন কয়, তাৰ উত্তৰটো বিচাৰে। যদি মিছা কথাবিলাকে উত্তৰ দি থাকে, তেনেহ'লে আমি সেই প্ৰশ্ন আৰু উত্তৰ এই শিতানটো বিধানসভাৰ পৰা উঠাই দিয়াই উচিত হ'ব। এইখিনিকে মই আজি বিধানসভাত মই স্পীকাৰ মহোদয়কো গুহাৰি জনাই। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু মই নতুনকৈ এইটো মোৰ নতুনকৈ চেনেল, আৰু এইটো হৈছে মোৰ একেবাৰে নতুন চেনেল। আপোনালোকে সহায় সহযোগিতা কৰক আৰু লগতে নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।